বান্দৰে খেদিব যেন পাইছোঁ দেই। এভৰিৱান ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। তো মই মানে আজি যাম গোলাঘাট টাউনলৈ। ভণ্টিৰ একচুৱেলি কিবা বস্তু কিনিব লগা আছে, তাই কিবা মেকআপ বক্স কিবা কিবি। তো ফাইনেলি মই ৰেডি হ'লোঁ, চ' যাওঁ আৰু। চ' আমি এতিয়া মানে গৈ আছোঁ বিশাললৈ, এটা বান্দৰৰ লগত গৈ আছোঁ। মোক মানে বিশাললৈ নিনিয়ে, বহুত মানে মই জোৰ জবৰদস্তিকৈ বিশাললৈ লৈ যাওঁ, নাজানো আৰু কি বস্তু পাওঁ মই তাত। মোৰ লাজো লাগিছে, মানে মানুহবোৰে চাই আছে মোক ইমান বেয়াকৈ। আমি মানে একদম বেগ চাব আহিছোঁ, সস্তা আৰু ভাল। ভাবিছোঁ কি বৰমালৈ এটা লৈ যাওঁ বুলি, আৰু মোৰো বেগটো মানে ফাটি গৈছে, কিন্তু নাই, বেগবোৰ যিমানে দাম, ফুল এপাহ দিয়া মানুহ নাই অ'। ইয়াত ফুলেই ফুল, ইমান খালি দাম। চ' মানে এতিয়া আমি একদম বজাৰ কৰি মেলি আহিছোঁ। এতিয়া আমি আহি পাইছোঁহি অসম কাৰ্বি আংলং জিলাত অৱস্থিত গৰমপানী অভয়াৰণ্য। গোলাঘাটৰ পৰা 25 কিলোমিটাৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা 65 কিলোমিটাৰ দূৰত্বত। এই অঞ্চলটো মেইনকৈ গৰমপানী পুখুৰীৰ বাবে বিখ্যাত। একদম মানে এখিনিমান খাই ল'লোঁ ইয়াত, একদম ইয়াতে থৈ গৈছোঁ, মানে কি লৈ যাম আৰু পেলাই দিবগৈ লাগিব যাওঁতে, ক'ৰবাত ডাষ্টবিনত দি পেলাই। সেইকেইটা দেখিছে কেনেকৈ গৈছে, আৰু ইনাই মানে হাঁহি আছে সিহঁতি মোক দেখি পেলাই। মানে মানুহৰ আগত ভিডিঅ' কৰিবলৈও লাজ লাগি আছে, উপায় নাই, কৰিমেই আৰু উপায় নাই, কৰিয়েই মই। এইখনততো উঠিবলৈ সাহস লাগিব, সাহস কোনো দিব পাৰে ইয়াত। মাই গড, দেখিছে না কেনেকৈ হিলিছে, মোৰতো যাবলৈ ভয় লাগিছে। সেই ভগৱান মোক ৰক্ষা কৰা। এনেকুৱা মানুহ মানে মোক এৰি থৈ গুচি গ'লগৈ, দেখিছে নাই আগত। এই ভগৱান কৃষ্ণ। গৰমপানী পুখুৰীৰ কাষত যিখন ওলমা দলং আছে তালৈ গ'লোঁ, এইটো চাইডে অলপমান আগলৈ গ'লোঁ বাৰু। তাৰপিছত আমি আহিছোঁ এতিয়া গৰমপানী পুখুৰীটোলৈ। ইয়ালৈ আহি পেলাই মানে কথা এটা মনত পৰি গ'ল, মানে আইতাই কৈছিলে যে ইয়াত বোলে কোনোবা এজন দেৱতা থাকে, আৰু যেতিয়া মানে মানুহবিলাক ওচৰতে চাপি যায় তেতিয়াহে মানে পানীটো পূৰা উতলে বোলে। চ' আমি যেতিয়া গৈছোঁ মানুহবিলাক তাত আছিলে, মানে চ' পানীৰ মাজত মানে পূৰা উতলি আছিলে, মই দেখিছোঁ ভালকৈ, মানে ইয়াত ওলোৱা নাই। চ' আমি যোৱা দিনাখন বহুত মানুহ আহিছিলে, ইয়াতো কোনোবা কেইজন মানে গা ধুই আছে, বহুত বিশ্বাসী হয়। আৰু মই তলত গৈ পেলাই ইহঁত দুটাক পানী অলপ আনি দিছিলোঁ, যিহেতু ইহঁতি জোতা পিন্ধি আছিলে, মানে জোতা হাতত লৈ আহিবলগীয়া হৈছে। মই গোটেই কিবা হৈ গ'ল, মুখখনটো দেখুৱাবই নোৱাৰো, মোৰ ৰ'দত যিটো গতি হৈ আছে মোক চিনিয়ে নাপাব কোনো। গৰমপানী পুখুৰীৰ পৰা ডাইৰেক্ট আমি গোলাঘাট টাউনলৈ গুচি আহিলোঁ। আহি পেলাই আমি ইয়াত ভাবিলোঁ খাই লওঁ, যিহেতু ৰাতিপুৱাই ওলাই অহা ঘৰৰ পৰা, এতিয়া সন্ধিয়াই হ'ব হ'ল। চ' খাই মেলি আৰু ঘৰ গুচি যাম, টাইমো বহুত ওলাইছিলোঁ। এতিয়া একদম সন্ধিয়া টাইম হৈ গ'ল, কিন্তু ঘৰ পোৱাগৈ নাই। ঘৰৰ পৰা ফোনে আহি আছে। সেইখনৰ নামটো কি বুলি কয়? অভাৰব্ৰিজ, ফৰকাটিঙৰ অভাৰব্ৰিজৰ ওপৰেদি গৈছোঁ। ভাবিলোঁ ৰখি পেলাই ভিডিঅ' বনাম, কিন্তু মানে নাই, নবনাওঁ, দেৰি হৈ গৈছে। ঘৰলৈ যাব লাগে, নহ'লে বিহু বতৰত মাৰ খাব লাগিব দুইটাই, তিনিটাই। এটাত ক'ত গ'ল? এইটো